হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে। আৰু আজি এতিয়া কেম্পাছ আহিলোঁ। ঘৰ যে গৈছিলোঁ সেই তাহানিতে, আৰু কলকাতা যোৱা ভিডিঅ' মোৰ ষ্টিল দিবলৈ আছে 2-3টামান, সেইকেইটা আপোনালোকক দিম। আৰু আজি কেম্পাছ আহিলোঁ। কেইটা বজাত ঘৰ পৰা ওলালোঁ? ৰাতিপুৱাই আমি 6:30, মই 7টামান বজাতে ঘৰৰ পৰা ওলালোঁ। আৰু আজি মানে আহোঁতে পূৰা নন ষ্টপ একেখন বাছতে নহয়, বাছ চেঞ্জ কৰিব লগা হ'ল। যোৰহাটলৈকে আহিলোঁ, আকৌ যোৰহাটৰ পৰা বেলেগখন বাছত আহিলোঁ। আৰু এতিয়া আমি চাহ খাই আছোঁ, মই আৰু নৱ। বিহুৰ শুভেচ্ছা দি দে। সকলোকে বিহুৰ শুভেচ্ছা থাকিল ভোগালীৰ। আৰু মই বিশেষ ঘৰৰ পৰা তেনেকৈ একো নাই অনা, লাডু আনিছিলোঁ। আৰু তাই এবাৰ একোৱে নানিলে, আনকালে প্ৰত্যেকবাৰে আনে। এবাৰ মোৰ মানে বিয়া বা ভাগৰ সেইটো মই নানিলোঁ আৰু। আমি এফালে যাম, আমি মাজুলী যাম নহয়। মাজুলী যাম মানে এতিয়ালৈকে চিয়'ৰে, আৰু হ'লেও মানে ভাবি আছোঁ আৰু পৰা যাম বুলি সিহঁতৰ ঘৰলৈ। আৰু আজি এইটো ভিডিঅ' এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কাইলৈ একেবাৰে শেষ কৰিম। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু মোৰ চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মোৰ ৰুম যে এইবোৰ পূৰা মেচি হৈ আছে দেই, পাছফালে বেগ চেগ মই ষ্টিল একো ঠিক কৰাই নাই, ৱাৰ্ড্ৰব চব তেনেকৈ আছে, পাছত কৰিম আৰু। চাহ তাহ খাই আমি এতিয়া পূৰা এফালে কি কাম কৰি আছোঁ? আমি এতিয়া পেমেণ্টৰ কামত লাগি আছোঁ গাইছ। মানে এইবোৰ কোৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ কাম আছিলে ন। আৰু মোৰ মানে আজি কথা এটা ক'বলৈ মন পৰিলে। অথনি কি হ'ল জানেনে? অথনি কথাটো বেগৰ বেগত কাপোৰ গুচি গৈছে। মানে কি হ'ল, বাছৰ পৰা নামিলোঁ পৰুৱা চাৰিআলি। তাৰপিছত পৰুৱা চাৰিআলি নামি মানে মোৰ আজি বেগ বহুত বেছি দেই, 4টা বেগ, তাৰমানে ট্ৰলিটো, তাৰপাছত এটা বেগ, আকৌ এনেকৈ পিঠিত লোৱা বেগ 2টা, মানে আমি ক্লাছলৈ যাওঁতে যিবোৰ বেগ লৈ যাওঁ, এটা লেপটপৰ বেগ আৰু এটা মোৰ কিছুমান কিতাপ বহি কিছুমান আছিলে। তাৰপিছত লৈ মেলি আহিলোঁ, কাপোৰৰ সৰু বেগটো থাকি আহিলে নহয়। তাৰপিছত নামি পিনে মই ভাবিছোঁ যে বেগ এটা কম হোৱা নিচিনা মানে ফিলটো হৈ আছে, কিন্তু কি হ'ল মানে পটককৈ ধৰিবই নোৱাৰিলে যে বেগটো থাকি আহিলে বুলি। বাছখন অলমষ্ট গ'লেই, পৰুৱা চাৰিআলিটো ক্ৰছ কৰিলে, তেতিয়া মোৰ মনত পৰিলে মোৰ বেগটো থাকি আহিলে বুলি। মানুহ এটাই নহয় ফোনত কথা পাতি আহি আছিলে, মানে বাইক চলাই, তেওঁ চাগে ৰখিব লৈছিলে সেইটো সময়তে। মই তেখেতক ক'লোঁ ব'লক মোৰ বেগটো আনি দিওঁ। মই না মানুহজনক চিনি পাওঁ না কি, মই মানে ইনষ্টেণ্ট সেইটো সময়ত ভাবিলোঁ যদি মই বেটেৰীখনত যাওঁ তেন্তে বাইক বা স্কুটিত এনেকৈ গ'লে মানে পটাপট যাব পাৰিব, কিন্তু বেটেৰী ৰিক্সাখনত গ'লে বা বেলেগ গাড়ীত গ'লে নোৱাৰিব ন। মানুহজনক ক'লোঁ, মানুহজনো লগতে লৈ গ'ল। মানে বহুত হেল্প কৰিলে নথনিয়ে মানুহজনে। তেওঁক মানে সেইটো সময়তে মই নোপোৱা হ'লে চাগে, মই মানুহজনক চিনি নাপাওঁ, কিন্তু হ'লেও মানে অচিনাকি হিচাপে ইমানখিনি হেল্প কৰিলে নহয়। মই তেখেতক বহুত বেছি থেংক ইউ কৈয়ে আছোঁ। নামিও থেংক ইউ কৈছোঁ, আকৌ বেটেৰী ৰিক্সাত মানে ইউনিভাৰ্চিটিৰ ফালে আহোঁতেও থেংক ইউ কৈছোঁ। মোৰ যদি আজি এই বেগটো গুচি গ'লে ন, তাতে মোৰ কাপোৰ আছিলে, কাপোৰ মানে মোৰ তাতে মেখেলা চাদৰ কিবাকিবি আছিলে, পাটৰ কাপোৰ, সেইযোৰ গুচি যোৱালে আজি মোক মায়ে ঘৰত গৈ বেয়াত দিলেহেঁতেন। আৰু আজি আমি বহুত দিনৰ মূৰত হোষ্টেলৰ খানা খাবলৈ গৈ আছোঁ। এইটোৱে বহুত দুখ লগা কথা। মানে আগতে যে মই সদায় খিৰিকীখন খুলিলে পৰা ৰ'দ চ'দ ওলাই, এতিয়া 9:30 হৈ গ'ল, ইমানেই কুঁৱলী নহয়, খিৰিকী মানে খোলা কথা এতিয়া ভাবিব নোৱাৰোঁ আৰু। আৰু এইফালে পূৰা গৰম পানী কৰি আছোঁ। ভগৱানে জানে মোৰ চাইকেলখন ক'ত কেনেকুৱা অৱস্থাত আছে। মই চাইকেলখন সৌফালে থৈ গৈছিলোঁ, নাজানো এতিয়া মই থৈ যোৱা জেগাতে পাওঁ নাপাওঁ সেইখন। গড, পৰি মেলি আছে মোৰ ছেকেণ্ড হেণ্ড নতুন চাইকেলখন। এইখন গোটেই অৱস্থাই নাইকিয়া হৈ আছে। যিটো সন্দেহ কৰি আছিলোঁ সেইটোৱে হ'ল, মোৰ চাইকেলখন উলিয়াই মেলি ল'লোঁ, তাৰপিছত দেখিলোঁ নাই, এই বেমাৰত ভুক্তভোগী হৈ আছে। এতিয়া মই চাইকেলৰ ডক্তৰৰ ওচৰলৈ যাব লাগিব। মানে পূৰা পাম্প চাম নাই, আৰু কি প্ৰব্লেম ওলাই নাজানো। আৰু ব্ৰেকফাষ্ট কৰি মেলি আহি এতিয়া ক্লাছ পোৱা চাগে আজি দেৰিয়ে হ'ব। মানে কালিয়ে যাম বুলি ভাবিছিলোঁ চাইকেলৰ ডক্তৰৰ ওচৰলৈ, কাৰণ জানো এইটো মানে প্ৰব্লেম কিবা এটা নহয় কিবা এটা ওলাবই, কিন্তু কালি একদম সময় নহ'ল ৰুম চুম চিজিল কৰোঁতে মেলোঁতে।
এচেঞ্চিয়েলত বহি আছোঁ ৰাতিপুৱাৰ পৰা চাইকেল ঠিক কৰি মেলি। সৌজনী মোতকৈ দেৰিকৈ আহিছে, দেৰিকৈ আহি আগবাঢ়ি গুচি গ'লগৈ। বেক কৰা, চাইকেলখন বেক কৰা। ইমান দেৰি কিয় হ'ল তোমাৰ? মানে এইটো লগত এইকেইটা লগত এই টপটো আৰু পেণ্টটোৰ লগত মানে চুৱেটাৰটো মিলা নাছিলে, মানে মিলাই আছিলোঁ কোনটো চুৱেটাৰ মিলিব। মই কিমান সময় ৰৈ আছোঁ ইয়াত। মোৰ এইখন বাচন্তিখন ঠিক কৰিও পানী খাই খাই এচেঞ্চিয়েলতে বহি আছোঁ ৰাতিপুৱা। এনেকুৱা লাগিছে আগতে যেনেকৈ খাওঁ যে আহি পিনে যে ক্লাছৰ পিছত, তেনেকুৱা নিচিনা লাগিছে। এয়া আমাৰ গাৰ্গী, বহুত দিনৰ মূৰত গাৰ্গী। আমি ডিপাৰ্টমেণ্ট আহিলোঁ, কিন্তু আনফৰ্চুনেটলি অকল আমি তিনিগৰাকী। গোটেই হোল ডিপাৰ্টমেণ্ট মানে কি, অকল আমাৰ লগৰখিনি কোনো অহা নাই। চবৰে গাত এতিয়াও বিহু লাগিয়ে আছে। আৰু আমাৰ নৱনীতে কি কৰিছা? হা? আমাৰ নৱনীতাৰ বিয়া এটা মানে চৰি, তাইৰ বায়েকৰ বিয়া। আৰু তাৰ কাৰণে তাই ইয়াত আহি চিঠি লিখি আছে। এখন তাই চিঠিত তাই নাম লিখি আছে। এখন নষ্ট কৰিলে অলৰেডি, আৰু নষ্ট কৰাখন তাই আমাক দিব। আমাৰ কোনো ভেলিউ নাই মানে তাই আৰু নব, আমি ভেলুলেছ। হা? ক্লাছটো নহ'লে হ'লেও এতিয়া আমি চাহ এখন খোলা আছে নে? বা নাই, নাই চেচ। চাহ খাম বুলি আহিছিলোঁ সেইফালে, কেণ্টিনখনত চাহৰ সেইখন বন্ধ। কেম্পাছত আহিয়ে এতিয়া আমি পূৰা বিয়া মাতি ফুৰিছোঁ। এতিয়া আমি আছামিজ ডিপাৰ্টমেণ্টত সোমালোঁ। গোটেই মানুহখিনিকে মাত বোল কৰি আছোঁ। আৰু এতিয়া আমি এতিয়া ক'ত যাম? শ্বপিং কমপ্লেক্স যাম ব'লক। গায়ত্ৰীয়ে তলা এটা কিনিবলৈ কৈছে। আজি মই গৈ তলাও ভাঙিব আছে, ব'লক। ইয়াত পাম জানো? দাদা তলা আছে? অঁ, এয়া আমাৰ চাহৰ মেল। গাৰ্গী আছিলে, কিন্তু তাই আমাক মনত আঘাত দি পিনে গুচি গ'লগৈ। আগত গুচি গৈছে। আৰু আমি চাহ খাই আছোঁ। চাহৰ পিছত আমি কি খাম? কুট্টু পাৰ্থা। ইয়াত বহুত ভাল কুট্টু পাৰ্থা খাইংগে। इसके बाद আজি নিৰিবিলিত বহিম। ভাল হ'ল, মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আনিছিলোঁ। অ' বা গায়ত্ৰী, তুমি কিবা ছেক্ৰেটাৰী নিব? তলা কেনেকৈ ভাঙিলি? এয়া কিবা এই দাদাজনক মাতি পেলাই তলাটো পৰা ভাঙি পেলাই আজি যে ভঙাই নাযায় তলা। তই নতুন ফোন ললি নেকি? অঁ, এইটো তলা। ইমান টিকলো তলা, 3টা চাবি থকা তলা। আৰু অলপমান ডাঙৰ। মই একদম ভিডিঅ'টো অন কৰি থৈ দিছোঁ আৰু ফুল। ৰ'ব, জোতাযোৰ খুলি লওঁ। ये क्या है? গুড়। চুৰা বুলি কয়। চুৰা মানে কি হয়? চুৰা মানে এইটো তই যিটো গুড় বুলি কৈছ, সেইটো আমি আমাৰ ফালে চুৰা বুলি কওঁ। এনেকুৱা জুলীয়া মিঠাইটো। আৰু এতিয়া আমাৰ ইয়াত কি চলিছে নব? বিহু। খানা য'ত আমি ত'ত ইণ্ডিয়ামৰ ত'ত এইটো বৰ ভাল। এইটো হেৰি চুঙা চাউল হয়। চুঙা পিঠা। চুঙা চাউল বুলি কওঁ আমি। আমি চুঙা পিঠা বুলি কওঁ আকৌ। আৰু ইয়ে দেখো, মোৰ ভাল লাগিছে গায়ত্ৰীয়ে গোটেইখিনি যে তই মোলৈ আনিছ। বালু। মোৰ বহুত ভাল লাগিছে এই গোটেইখিনি যে তুমি মোলৈ আনিছা। মই এটা খালোঁ আৰু খাম। ভালেই হ'ল এইবাৰ আনিছে। এইবাৰ মই ভালকৈ খাবই নাপালোঁ নহয় বিহু ক'তো। তই বহুত ভাল কাম কৰিছ দে। মোৰ আমাৰ ঘৰতো এবাৰ বিহু নাই, বিয়া আছে আমাৰ ঘৰত। মই জানোৱেই। बच्ची या बच्चा तो हाँ, वो खुद लेके आएगी। वो खुद ही करेगी। नंबर 1 तो
হাই এভৰিৱান, ভাত খাই মেলি কেতিয়াবাই আমি আজৰি হ'লোঁ আৰু আহি মেলি পুৰা তাৰপিছত অলপ মই লেকচাৰ দি পঢ়ি আছিলোঁ, এক্সাম এটা আছে কাৰণে। আৰু তাৰ পাছতে মানে হঠাতে আমাৰ হোষ্টেল গ্ৰুপত মেছেজ এটা আহিলে যে আমাৰ হোষ্টেলত 2টা কুকুৰ আছেতো, পম্পম আৰু অৰিঅ'। কেতিয়াবা যে আপোনালোকক ভিডিঅ'বোৰ মাজে মাজে দেখাওঁ, সেই তাৰে মানে পম্পমে আজি বাচ্ছা 3টা দিছে, পপিজ 3টা। তো সিহঁতক চাবলৈকে তললৈ গ'লোঁ। তাৰপিছত অলপ সময় তাতে থাকিলোঁ, তাতে থকা হ'ল, ইটো সিটো কিবাকিবি কৰি আছোঁ, ফটো তুলিছোঁ। আৰু বাকী আজিলৈ এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাব। লগ পাম আকৌ অন্য এটা নতুন ভিডিঅ'ত। আৰু এফালে যাম বুলি ভাবি আছোঁ, যোৱা হয় নহয় মানে যাম বুলিতো 80% চিয়'ৰেই, কিন্তু যদি যোৱা হয় তেন্তে নেক্সট ভিডিঅ'টো নিশ্চয় সেই যোৱাৰ ভিডিঅ'টোৱে হ'ব চাগে। আপোনালোকে একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আজিলৈ আহিছোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইবটো কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। বাই।